তো ওয়েলকাম টু মাই চেনেল মোৰ চেনেল ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু যি ভিডিঅ' আৰম্ভণি কৰিছোঁ ৰাস্তাৰ পৰা চাওক। আৰু মই আছোঁ বৰ্তমান দুনি পাৰ হৈ আহি কিনে আৰু মই যাব আহিছোঁ গুৱাহাটীত। আৰু মানে ভিডিঅ'টো শেষলৈকে চাব, ৰাইজলৈ উদ্ভুত লাগিব কাৰণে পাৰে বেগৰ কালাৰটো চাই কিনে। মানে সেইদিনা আমাৰ সৰু ছোৱালী কিনি অনা বেগটো মানে মই লৈছোঁ, উপায় নাই, মোৰ বস্তু কিনি নধৰে না, সেইকাৰণে। আৰু গুৱাহাটীত যাম কি হোৱাৰ কাৰণে, আজি 1 বছৰমান আগতে মই এইখন ভাঙিছিল আৰু এইখন আমাৰ মঙলে ইয়াতে ক'তো বিচাৰিয়ে পোৱা নাছিলোঁ মানে। আৰু কিবা কিবি মানে লগাব লগা আছে বাইকখনত, চাওঁ গ্লাছখন যায় পাই নাই, গ্লাছখন লগাওঁ। আৰু বিশেষ কাম এটা আছে মানে, ইয়াতে ক'তো গ্লাছখন নাপাওঁ আৰু ছাইডৰ ফালে গ্লাছ লগাব পাৰি। এতিয়া মানে এইখন বাইকত সেইবিলাক গ্লাছ লগালে অলপ অদ্ভুত লাগে, সেইকাৰণে বোলো এইখনে লগাম। আৰু অলপ কিবা কিবি কামো কৰিব লগা আছে গাড়ীখনৰ। তো যাওঁ, ভিডিঅ'টো একদম চাব শেষলৈকে। আমি গুৱাহাটী আহি পালোঁ। আৰু গুৱাহাটীত চাওক, এইফালে আগতে যদি আমি চানমাৰি ফালে যাব লাগে, এইটো চিধা ৰাস্তা আছিলে পুৰা। আৰু এতিয়া সেই চিধা ৰাস্তাটো বন্ধ কৰি দি এইফালে আপোনাৰ এটা ৰাস্তা ওলাই দিছে চাওক এনেকুৱাকৈ। এইটো মানে সেইটো পুৰা প্লেন, সেইটো ৰাস্তা বন্ধ আৰু পুৰা। ৱাও, ডেভেলপমেণ্ট হৈছে গাইছ, ডেভেলপমেণ্ট হৈছে। এইফালে ব্ৰহ্মপুত্ৰ, এইটো ব্ৰহ্মপুত্ৰৰ কাষেৰে মানে ওপৰতে দিলা নে কিবা। মানে এই ৰাস্তাটো বনাইছে তাৰো কাৰণ আছে। আপোনালোকে চাওক, সেইখন দলং হৈ আছে উত্তৰ গুৱাহাটীৰ পৰা চিধা আপোনাৰ এইফালে কি বুলি কয়, গুৱাহাটী চানমাৰি সংযোগী, মানে চানমাৰি মানে কি ফেঞ্চি সংযোগী ডাইৰেক্ট দলং হ'ব উত্তৰ গুৱাহাটীৰ পৰা। এইখন দলং হ'লে একচুৱেলি আমাৰ বহুত সুবিধা হ'ব বাৰু। আৰু চাওক, ইয়াতে ফুটপাথ দিছে এনেকুৱাকৈ, আৰু মানুহ চানুহবিলাক ৰখিব পাৰে বাৰু। ইয়াতে স্পীড লিমিট দিছে ইয়াতে 20 কেনেকুৱাকৈ। আৰু ধুনীয়া ৰাস্তাটো বহুত ধুনীয়া বহল। দলংখন আহি এইটো ৰাস্তাতে সংযোগী হ'ব আৰু এতিয়া, সেইকাৰণে মানে ইয়াতে দিছে আৰু বাকী চাওক। ৱাও, মানে বস্তুটো ভাল লাগিছে। সেইদিনাও মই আহিছিলোঁ, এইটো MG ৰোড ফেঞ্চি বাজাৰ। আৰু এইফালে চাওক, এইফালে দিছে মানে দলংটোৰে, সেই দলংটো দুটা পাৰ্টত ভাগ হ'ব। মানে এইফালে যিটো ৰাস্তা আছে তাৰ পৰা আমি দলঙলৈ যাওঁতে এইটোৰে যাব লাগিব। চাওক, এইফালে এইটো ৰাস্তা দলঙলৈকে যোৱা, আৰু সেইফালে দিব দলঙৰ পৰা ওলোৱা, মানে পাৰ্ট বাই পাৰ্ট ভাগ কৰিছে। এইখন এটা পাৰ্ট হৈছে এইটো মানে আমি দলং সেই উত্তৰ গুৱাহাটীৰ ফালে যাব লাগিলে এইফালেৰে, আহিব লাগিলে সেইফালেৰে। দলংখনে দুটা পাৰ্টত ভগাইছে মানে, চাওক, অকল এটা ৰুট নহয়। ভাল লাগিছে দেই, চাওক। ক'ত গ'ল ন, দেখাই নাই ৰ'ব দেই। এই চাওক, দলংখনো দুটা হেৰিত মানে পাৰ্টত ভাগ কৰিছে। আৰু এই দলংখন অতি শীঘ্ৰে হ'ব। বহুত দিন আগৰ পৰাই কনষ্ট্ৰাকশ্যনৰ কাম চলিয়ে আছে। আৰু এইখন হোৱাৰ পিছতে বিশেষকৈ আমাৰ অকণমান টেনশ্যনটো মৰিব আৰু মানে, কাৰণ কিহৰ কাৰণে আমি এতিয়া গুৱাহাটী আহিব লাগিলে, মই এতিয়া চাৰিআলি হৈ এবাৰ ঘূৰি আহিব লাগে। এতিয়া এইখন দলং হোৱাৰ লগে লগে মই বেজৰাৰ পৰা সেনেকৈ সোমাই উত্তৰ গুৱাহাটীখন মই ডাইৰেক্টলি আহিব পাৰিম ইয়াতে, সহজে আৰু সেইকাৰণে ভাল হ'ব। বাকী হৈ আছে লাহে লাহে, বাকী আৰু হয়তো 6 মাহমান সময় লাগিব। বাকী তলৰ কনষ্ট্ৰাকশ্যনৰ কাম হৈছে, ওপৰখিনি হ'লে হৈ যাব। তাৰপিছতে এইফালে আপোনাৰ আছে ফেঞ্চি বজাৰ। আৰু এইফালৰ পৰা দলংখনৰ পৰা আমাৰ লাচিতৰ যিটো মূৰ্তি, সেইটো একদম পূৰা স্পষ্টকৈ দেখা পোৱা যায়। চাওক, ৱাও, মানে আগতে অলপ মানুহবিলাকে দেখা নাপাইছিল, আজিকালি পূৰা স্পষ্টকৈ দেখা পাই দেখিছে। আৰু এইফালে গছ গছনি ভাল লগা হৈছে পৰিৱেশৰ। এইখনৰ পৰা অভাৰব্ৰিজখনৰ পৰা নিমতি চাইডে আছে আপোনাৰ ফেঞ্চি বজাৰ, আৰু এই চাগে ফেৰীঘাট। আৰু তাতো কিবা এখন বনাই আছে, সেইটো কি বনাইছে ক'ব পৰা নাই। টেনশ্যন নাই, ধুনীয়া হৈছে। এইফালে ফেৰীঘাট। এতিয়া আমি উত্তৰ গুৱাহাটী হৈ যদি কেতিয়াবা যাবৰ কাৰণে চিন্তা কৰোঁ, আমি যাব লাগে ফেৰীঘাটেৰে। আৰু এইফালে মেলা হৈ আছে, আৰু এতিয়া মেলা হৈয়ে থাকে। চাওক, সিহঁতে ৰেল লাইট কৰিল 7, 6, আমি যাম লেফ্ট চাইডে। গুৱাহাটী উচ্চ ন্যায়ালয়, দিছ ইজ এ গুৱাহাটী হাইকোৰ্ট। আৰু আহি আমি পালোঁ এইফালে দীঘলী পুখুৰী। দীঘলী পুখুৰীটো একচুৱেলি গৈছে এইটো আপোনাৰ গধূলি সময়ৰ
প্ৰেমৰ বাসগৃহ বুলি ক'ব পাৰি কোনাই বাৰু দীঘলী পুখুৰী আৰু দীঘলী এই চাইডে আছে পুৰা আপোনালোকৰ পুৰা দোকান বজাৰবিলাক আছে আৰু এই দীঘলী পুখুৰীৰ পৰাই ফেমাছ হৈছিল আমাৰ স্পাইৰেল পটেটো মানস আৰু মনীষা তো গাইছ মই আহি পাইছোঁ TVS চভেৰা TVS তাতে মানে এতিয়া বোলে হেৰি কি কয় তাতে লাঞ্চ টাইম চলি আছে বোলে এতিয়া বোলে পাৰ্টছৰ চলি আৰু সেইকাৰণে মই বোলে এপাক ওলাই আহোঁ আৰু এইফালে চাওঁ এই ফ্লাইঅভাৰ এই গুৱাহাটীত নাজাৰা আৰু গৰম হৈ আছে বজাৰ গৰম আৰু এইফালে বস্তু অত্যাচাৰ আৰু বজাৰ গৰমখিনি চাই চাই এনেই অলপমান খোজকাঢ়ি ওলাই আহিছোঁ আকৌ তাতে যাম তাতে বস্তু লওঁ সৰু বস্তু গ্লাছখনে ল'ব লাগে এনেকুৱাকৈ আৰু এইফালে চাওঁ গুৱাহাটী তো ফাইনেলি মই ডিলাৰৰ পৰা ওলালোঁ বস্তুটো ল'লোঁ সেইফালে আছে ৰ'ব দেখাই আছোঁ এই হৈছে গ্লাছখন ল'লোঁ আৰু যিহেতু এখন গ্লাছ ভাঙছিল আজি প্ৰায় 1 বছৰমান আগতে যিহেতু এখন ভাঙছিল আজি বহুত দিনৰ মূৰত এই বস্তু ঠিক হ'ব আৰু মানে কথাই আছে হয় লগত মানে ভাঙাই না লৈ আহিব নাপায় সেইকাৰণে এখন ঠিক কৰিলোঁ এতিয়া ব'লক যাওঁ ইয়াৰ পৰা ওলাওঁ তাত যাই কিনে মই দেখাই আছোঁ বোলক ভালকৈ আৰু এইফালে মই আহি সোমাইছিলোঁ ফেঞ্চিত সোমাই কিনে ল'লোঁ এটা স্পৰ্টিং মানে এই গলগৈ থকা বগা স্পৰ্টিং এটা লৈছোঁ আৰু ক'ৰবাত গেলি পিন্ধি যাবৰ কাৰণে ভাল গৰমৰ দিনটো সেইকাৰণে আৰু যি মানুহ এতিয়া কয় মানুহবিলাক কমছে বাৰু সেইকাৰণে বাইকখন লৈ সোমাব পাৰিছোঁ আৰু মানুহবিলাকৰ গাড়ীৰ ডিজাইনবিলাক অকণমান চেঞ্জ দেই তাৰপিছতে এইফালেদি মই কিবাকৈ গাড়ীখন সোমাই দিছোঁ মানুহ সোমাবই জেগা নাই তাতে মই সোমাই দিছোঁ গাড়ী মা খুন্দা তো আহিলোঁ এইফালে আহি মই ভাবিছোঁ কি একযোৰ চশমা লওঁ তাৰপিছতে তো গাইছ গুৱাহাটীত আহিলে মই এইবিলাক খাওঁ সেই দাদাহঁতে দোকানত বেছি থাকে মই এইবিলাক খাওঁ তাৰমানে এইবিলাক খাই অকণমান ভাল লাগে না সেইকাৰণে মই এইবিলাক বস্তু খাওঁ এইবিলাক ভাল বস্তু তাৰমানে এইবিলাক ৰোল চোল খাৱাতকৈ এনেকুৱা বস্তু খাব লাগে হেল্ডি বহুত খাই লওঁ ৰ'ব বাপ গুৱাহাটীৰ পৰা আহি সেই গৰম হোৱাৰ মাজৰ পৰা আহি কিবাকৈ হোটেলত গৈছোঁ মানে কিবা এটা খাওঁ মানে কি আৰু মইতো ভাতটো খাওঁ বাজু হোটেলত সোমাইছোঁ আৰু আহিলোঁ আৰু গুৱাহাটীত বেলেগ কাম নাছিল বিশেষ সেই গুৱাহাটীত মানে কি কেনেকৈ গ্লাছখন লৈ লওঁ মই আপোনালোকৰ ঘৰত যাই কিনে চব কৈ আছোঁ কিয় আহিলোঁ কিয় গ্লাছখন কিমান ল'লে ক'ত কি কেনেকুৱাকৈ কি লগাম তো যাই কিনে কৈ আছোঁ ৰ'ব এতিয়া ভাতটো খাই লওঁ খালি এতিয়া ভাত পানী খালোঁ আৰু মানে ইয়াতে ভাত খোৱাৰ কাৰণতে 100 টকাত ধুনীয়াকৈ ভাত পায় 100 টকাত বাহিৰা জেগাত মোৰ মতে আৰু বাহিৰা জেগাত 100 টকা দি এটা ৰোল কিনি খোৱাতকৈ ইয়াতে 100 টকা দি ভাতৰ কাৰীখন খাই ভোকটো বলোৱাই বেষ্ট মানে সেইকাৰণে মানে কি বুলি কয় ভাতটোৱে খাওঁ আহি আৰু ইয়াতে তো মই আহিলোঁ গুৱাহাটীৰ পৰা আৰু গুৱাহাটীৰ পৰা আহি ৰৈছোঁ আৰু এইফালে বৰষুণ তামাম বৰষুণ বৰষুণ কেওফালে বৰষুণ মানে বাৰিষা বতৰ আহিলা বৰষুণ নকমাই হৈছে আৰু দেখাই আছোঁ ৰ'ব কি আনিলোঁ মানে এই গ্লাছখন এইখিনি আনিলোঁ আৰু মই আনিছোঁ চভেৰা TVS গুৱাহাটীৰ তাৰ পৰা আনিছোঁ মানে লৈছে 233 মানে 230 টকা 230 টকা লৈছে আৰু মানে আমাৰ ইয়াতে মঙলৈত নাপায় আৰু গাড়ীত বেলেগ গ্লাছো লগাব পাৰি কিন্তু দেখাত মানে অকথা দেখি সেইকাৰণে ভাবিলোঁ কি নাই এইখন গ্লাছে লগাওঁ সেইকাৰণে যে মই কালি গুৱাহাটীৰ পৰা লৈ আহিলোঁ এইখন গ্লাছ তো এইখনে গ্লাছ লগাই লওঁ ৰ'ব अभी देखो लग गई मेरे ग्लास ग्लास लगा हो गल और इतना मैं जाम এটা জায়গাত তো বলক চাই থাকো বেলেগ নাই গাড়ীখনতে খসা হৈ থাকে আৰু মানে এই গাড়ীখনৰ কিবা এটা বেয়া হলো মোৰ মানে সেই লাগে মই সৰু সুৰাকে বেয়া হলো মানে ভাল কৰে কিছুমান মানুহ দেখা পাওঁ ৰাস্তাত গাড়ী চলাই থাকে গাড়ী ঝটঝটে পতে যায় ইফালে বেয়া সিফালে বেয়া তো কিনকে চলাই থাকে মই নিজে গম নাপাওঁ মানে কিবা বেলেগ হৈ যায় কিন্তু মই এতিয়া গাড়ীখন অকণমান কিবা এটা আৱাজ ওলালেও অশান্তি লাগে এতিয়া এই ফগ লাইটটোৱে কিবা এটা আৱাজ ওলাই থাকে এইটোৰ সেইকাৰণে লাগি থাকে মোৰ অশান্তি তো গাইছ বৰ্তমান আইছো আমি জিমত আৰু অলপমান পিংকি আইছে বায়াকৰ বুলি ক'ব লাষ্ট লগা নাই কিন্তু হলো পিংকি আইছে আৰু নিজে ধুইছে ওলা নাকে
আৰু আমাৰ জিমৰ বাহুবলী ইজাজুল হক তেখেতে মাৰি আছে দে পাৰিছা তুমি তাৰপিছতে এইবিলাক আমাৰ নতুন নতুন চব চলিবিলাক আছে জিমত আমি মানে অলপ প্ৰ বুজিছে নাহিব পাৰে কিন্তু জিমৰ আৰু এইফালে আমাৰ সৰু চলিবিলাকে জিম মাৰি আছে কেনেকুৱা আৰু এইফালে ইহঁতে তো আহিলো আমাৰ এতিয়া মানে জিমৰ গ্ৰুপ মানে মৰ্নিং জিমত বেছিকৈ ল'ৰা ছোৱালীবিলাক থাকে আৰু তিনিজনী ছোৱালী অহা হৈছে সেইটো কাৰণে বাৰু সেইকাৰণে ৰাতিপুৱা ল'ৰা ছোৱালীবিলাক অলপ বেছিকৈ হেৰি হয় কিন্তু আমি গধূলি সময়ত আহোঁ মানে গধূলি সময়ত অলপ চব ফ্ৰী থাকে না আৰু এইফালে আমাৰ ধীৰাজ তেখেতে পুৰা কি মাৰি আছা তুমি কি মাৰি আছিলা তাতে তুমি জিমত আহি চাৰা মাৰিছা যে কিয় নাই তোমাৰ হাত দেখোন একোৱে নাই কিয় তো গাইজ ফাইনেলি জিমৰ পৰা ঘৰ আহি পালোঁ আৰু এনেই আৰু তাতে আৰু এক্সাৰচাইজ কৰোঁতে চবেই ধেমালি কৰি কিনে এক্সাৰচাইজ কৰি থকা যায় মানে তাতে অলপমান ফূৰ্তি চূৰ্তি লাগি থাকে আৰু সেনেকুৱাকৈ তো আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি থ'ব গুৱাহাটী গ'লোতো গুৱাহাটীৰ পৰা আহিলোঁ আহি জিমত গ'লোঁ সেই আৰু নৰ্মেল ভিডিঅ' তো আগত এটা নতুন ভিডিঅ' কমেণ্ট বাই বাই এটা বহুত ধুনীয়া ট্ৰিপত গৈ আছোঁ চাই থাকক বাই